জলছবি অনুৰাধা শৰ্মা পূজাৰী ৰচিত এই উপন্যাসখনৰ প্ৰথম খণ্ডটি আজি পাঠ কৰিবলৈ ওলাইছোঁ। তেওঁ ঢুকাল। কি? এইমাত্ৰ তেওঁ ঢুকাল। কেনেকৈ গম পালা তুমি? আপুনি দি থৈ যোৱা চুৰুহাখিনি খুৱাব খুজি মুখলৈ চামুচখন নিছিলোঁ। তেওঁ মুখ নেমেলা দেখি থুতুৰিত ধৰি কুঁৱাৰী চেপা মাৰি মুখ খুলিব খোজোঁতে গম পালোঁ চেঁচা টান। আচলতে আপুনি যোৱাৰ লগে লগেই তেওঁ গ'ল। বুজা নাছিলোঁ। তেওঁতো সকলো সময়তে চকু মুদি থাকে। ডাক্তৰক মাতিলোঁ। চাই ক'লে তেওঁ ঢুকাল। আধা ঘণ্টামান হ'ল। আপুনিও আধা ঘণ্টামান আগেই গৈছিল নহয়। ঠিক তেতিয়াই চাগে ঘটিল ঘটনাটো। কথাখিনি কৈ নাৰ্ছগৰাকী ফোনৰ সিটো মূৰত মৌন হৈ ৰ'ল। মোৰ মনত একো প্ৰতিক্ৰিয়া নহ'ল। ভালো লগা নাই, বেয়াও লগা নাই। নিজ মাতৃবিয়োগৰ খবৰটো পাই মোৰ কিয় একো অনুভূতি জাগ্ৰত হোৱা নাই। আচৰিত, মই কেতিয়াৰ পৰা ইমান পাষাণ হ'লোঁ। বাইদেউ, ফোনৰ সিমূৰে মাৰ কাষত কৰ্তব্যৰত ব্যক্তিগত নাৰ্ছগৰাকীৰ মাত। হস্পিটেলৰ নাৰ্ছৰ উপৰি মাক সকলো সময়তে চোৱা চিতা কৰিবলৈ মই আৰু মোৰ ককাইদেৱে দুগৰাকী নাৰ্ছ নিয়োগ কৰিছিলোঁ। আমি দুয়োটাই চাকৰিয়াল। সময়ে সময়ে দিনটোত হস্পিটেলৰ মাক ৰখা কক্ষটোলৈ যাওঁ। আমি নথকা সময়ত যাতে মাক অনবৰতে লগ দি মাতবোল কৰি চোৱা চিতা কৰিব পাৰে, তাৰ বাবে এজেঞ্চিৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিগত দুগৰাকী নাৰ্ছ নিয়োগ কৰিছিলোঁ। দিনত আৰু ৰাতি ভাগ কৰি তেওঁলোক মাৰ কাষত থাকিছিল। বাইদেউ, নাৰ্ছৰ মাতত এইবাৰ সম্বিত ঘূৰি আহিল মোৰ। বাইদেউ, আজি ৰাতিটো মই থাকি লাভ নাই। এতিয়া সন্ধিয়া 8:30 বাজিছে। মই যাওঁগৈ। এতিয়া আপোনালোক আহি হস্পিটেলৰ ডাক্তৰৰ সৈতে কথা পাতি যি কৰে কৰকহি। এইবাৰহে মোৰ খং এচাত উঠি আহিল। মাক ভালদৰে চোৱা চিতা কৰক বুলি নাৰ্ছকেইগৰাকীক প্ৰয়োজনতকৈ বেছি মৰম কৰিছিলোঁ। ঘৰৰ পৰা টিফিন কেৰিয়াৰত নাৰ্ছলৈ খোৱা বস্তু লৈ গৈছিলোঁ। এতিয়া মা নাই, সেয়ে তাইৰ গুচি যাবলৈ লৰালৰি। কিমান দিন মাৰ কাষৰ বিচনাত বাগৰি অনৰ্গল বয়ফ্ৰেণ্ডৰ সৈতে কথা পাতি মস্কুল হৈ থকা সময়ত তাইক পাওঁগৈ। মাৰ গাৰ কাপোৰখন খহি যায়। তাই ঢাকি দিবলৈও সময় নাই। তেতিয়াও মই খং সামৰি মিঠা মাতেৰেই তাইক মাতিছিলোঁ। উপায় নাছিল তেতিয়া। আজি সেয়ে সকলো খং একেলগ হৈ ওঠলৈ উজাই আহিল। কি যাওঁ যাওঁ লগাইছাহে? তোমাক দস্তুৰ মতে ডিউটি কৰাৰ বাবে টকা দিছোঁ। এনেই তুমি আজি ৰাতি থাকিব লাগিলহেঁতেন। বয়ফ্ৰেণ্ডক লগ কৰিবলৈ লৰালৰি নেকি? বেয়া লগা নাইনে? মানুহজনী মাত্ৰ ঢুকাইছেহে। ইমান দিনে ওচৰত থাকি অলপো মায়া জাগি নুঠিলনে? আমি গৈ নোপোৱালৈকে কলৈকো যাব নোৱাৰা। তাতে থাকা। তোমালোকৰ প্ৰফেশ্যনটোৱে মানৱীয়তা ধ্বংসহে দেখোন কৰিছে। আচলতে ৰোগী সেৱা কৰাৰ বাবে যোগ্যই নহয় তুমি। খঙতে কি বকিলোঁ মনত নাই। কিন্তু তাই তৎমুহূৰ্ততে ক'লে, ৰ'ব, মোক কালিৰ পৰা আগে নিজেই নিজক সোধকচোন। আপোনালোকেও জানো মাৰ মৃত্যু কামনা কৰা নাছিল? মই নিজেই শুনিছিলোঁ আপুনি ডাক্তৰক কৈছিল মাক মুক্তি দিয়াৰ কিবা ব্যৱস্থা কৰিব নোৱাৰেনে? এতিয়া এই ডেড বডিটোক দৰদ দেখুৱাই মোক কিয় গালি দিছে? মই নাৰ্ছহে। মোৰ বয়স মাত্ৰ 25 বছৰ। মাতবোল নকৰা 80 বছৰীয়া বেমাৰী বুঢ়ী এজনী দিনে ৰাতিয়ে ৰখি থকা বয়স নেকি মোৰ? আপোনালোকে যিদৰে নিজৰ অফিচ সংসাৰৰ কামত বিঘিনি নহ'বলৈ পইচা দি মোক ৰাখিছে, ময়ো কোনো কাম নাপাই এজেঞ্চিত সোমাই পেটৰ দায়ত এই কাম কৰিছোঁ।
আপোনালোকৰ যদি ইমানেই মাকৰ প্ৰতি মৰম, জীয়ৰী বোৱাৰী পুতেক সকলোৱে পালপাতি মাক শুশ্ৰূষা কৰি নাথাকিল কিয়? মোৰ দৰে নাৰ্ছৰ কি প্ৰয়োজন আছিল? মই মৌন হৈ ৰ'লোঁ। এয়া তৰ্ক কৰাৰ সময় নহয়। কি পৰিস্থিতিত কি কাম কৰি আছোঁ এই মূৰ্খ নাৰ্ছজনীয়ে নুবুজে। নিজক চম্ভালি সেয়ে প্ৰকৃতিস্থ হৈ গ'লোঁ। শুনা, তোমাৰ সৈতে মই মুখ চুপতি এই সময়ত নামাৰোঁ। মুঠৰ ওপৰত আমাৰ পৰিয়াল আৰু ককাইদেউৰ পৰিয়াল গৈ হস্পিটেলত উপস্থিত নোহোৱা পৰ্যন্ত তুমি মাৰ ওচৰৰ পৰা নাযাবা। সিফালৰ উত্তৰ নুশুনাকৈ ফোনৰ লাইন কাটি দিলোঁ। মোৰ মূৰটো ঘূৰোৱাৰ দৰে লাগিল। এটা সুদীৰ্ঘ পৰিক্ৰমা শেষ হ'ল। মাৰ মৃত্যুৰ খবৰটোৱে এক সকাহ দিয়াৰ দৰে লাগিল যদিও মা নামটো মোৰ জীৱনৰ পৰা চিৰকাললৈ হেৰাই যোৱাৰ এক শূন্যতাবোধে বিচলিত কৰি তুলিলে। এনেই চকু মুদি উচ্চাৰণ কৰিলোঁ, মা, মা। শূন্য কলহৰ ভিতৰত প্ৰতিধ্বনিত হোৱাৰ দৰে লাগিল। যোৱা এটা মাহ তেওঁ মৃতদেহৰ দৰেইটো পৰি আছিল। মাত নাই, বোল নাই, চকু সকলো সময়তে মুঠ খোৱা, কেৱল স্বাভাৱিক উশাহ নিশাহ। যেন মৃত্যুৰ বাবে সাধনাত মগ্ন হৈ আছিল তেওঁ। বাহিৰত দুৰ্গা পূজাৰ ধুমধাম। এই ঈশ্বৰীগৰাকীৰ একান্ত ভক্ত আছিল মা। তেওঁ দুৰ্গা পূজাত আত্মহাৰা হৈ থাকিছিল। আজি নৱমী পূজা। মায়ে প্ৰতি বছৰে আজিৰ দিনটোত কুমাৰী ছোৱালীক পূজা কৰিছিল। ভৰিত আলতা লগাই দিছিল, সুগন্ধি ছটিয়াই নতুন বস্ত্ৰ উপহাৰ দিছিল। নিজ হাতে পায়স ৰান্ধি ভক্তিভাৱে খুৱাইছিল। মোৰ কুমাৰী কালত মোকো মায়ে এইদৰে বিৰাট বহুৱাই পূজা কৰিছিল। ভৰি চুই সেৱা জনাইছিল। মায়ে মোক ভৰি চুই সেৱা কৰিলে খুব ফূৰ্তি পাইছিলোঁ। মায়ে গম্ভীৰভাৱে তেতিয়া কৈছিল, নাপায়, এয়া ধেমালি নহয়। পৃথিৱীৰ প্ৰতিজনী ছোৱালী মানৱ কুলৰ জন্মদাত্ৰী। এই ধৰিত্ৰীও মা। ধৰিত্ৰীৰ যি শক্তি, সেই একেই শক্তি এজনী কন্যাৰ। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। এই মন্ত্ৰেৰে মায়ে মোক সেৱা কৰাৰ দৃশ্যটো চকুত ভাহি উঠিল। মোৰ চকু দুটা সেমেকিছে। এই পুৰণি কথাবোৰে মোক অলপ হ'লেও আৱেগিক কৰি তুলিছে। অলপ সকাহ পালোঁ। মই তেতিয়াহ'লে সম্পূৰ্ণ পাষাণ হৈ যোৱা নাই। মাৰ হৃদয় জুৰি থকা এইগৰাকী ঈশ্বৰীৰ বিশেষ দিনটো মনত ৰাখি মাৰ বাবেই মই কুমাৰী পূজা কৰি গোসানীৰ নিৰ্মালী আৰু মহাস্নানৰ জল নি বিচনাত অৰ্ধমৃত হৈ পৰি ৰোৱা মাৰ কপালত আৰু মুখত দিছিলোঁগৈ। আচৰিত কথা, তাৰ পিছতেই মাৰ মৃত্যু হ'ল।
মাৰ ঈশ্বৰীগৰাকীয়ে মাক লৈ যাবলৈ এইদৰে মোৰ হাতত আশীষ নিৰ্মালি দি পঠাইছিল নেকি? যোৱা এমাহ তেতিয়াহ'লে মা এইগৰাকী ঈশ্বৰী ধৰালৈ নামি অহাৰ দিনকেইটালৈ বাট চাই আছিল। এয়া একবিংশ শতিকা, বিশ্বাস অবিশ্বাসৰ দমোজাত অলেখ প্ৰশ্ন মোৰ মগজুত ত্বৰান্বিত হৈ থাকিল। শতিকা পুৰণি বিশ্বাসৰ ৰহস্যময় ধ্বনি মানুহৰ মাজেৰে প্ৰতিভাত হয়। মাক দুৰ্গা পূজাৰ উপাচাৰ দিয়াৰ পিছতেই কিয় তেওঁৰ মৃত্যু হ'ল? অথচ কালি সন্ধিয়া ডাক্তৰে মোক কৈছিল তেওঁৰ হাৰ্ট বৰ সবল, 85 বছৰীয়া ডায়েবেটিছ ৰোগী যদিও কিডনী ভাল। তেওঁৰ অষ্টিঅ'প'ৰচিছ হৈ হাড়বোৰ থুনুকা নোহোৱা হ'লে অপাৰেশ্যন কৰি ভগাভৰি জোৰা লগাই দিলোঁহেঁতেন। দীৰ্ঘদিন ডায়েবেটিছত ভোগা ইমান সুন্দৰ স্বাস্থ্য সহজে দেখা নাযায়। ডাক্তৰৰ এই কথাকেইটাই মোক আনন্দ দিয়াৰ পৰিৱৰ্তে বৰঞ্চ হতাশ কৰিছিল। হাৰ্ট, কিডনী সকলো ভালে থকাৰ অৰ্থ মা এনেকৈ বিচনাত আৰু বহুদিন পৰি বাচি থাকিব। অপাৰেশ্যন কৰিব নোৱাৰা ভগা ভৰিখন এইদৰে ট্ৰেকশ্যন দি কিমান দিন ওলোমাই ৰাখিব? ইফালে মাৰ পিঠিত ঘাঁ হ'বলৈ আৰম্ভ কৰিছে। যোৱা 3 মাহ ধৰি নেপকিন পিন্ধাই বিচনাত থওঁতে কৰঙণতো ঘাঁ আৰম্ভ হৈছে। মাজতে ডায়েৰিয়াৰ দৰে হ'ল। হস্পিটেলৰ নাৰ্ছে বিৰক্তিৰে ক'লে, আমি ঘনাই নেপকিন সলাব নোৱাৰোঁ, যি হয় হৈ থাকিব, 2বাৰহে সলাই দিম। এনে কথা শুনাৰ পিছত বেজাৰত খঙত তেজ গোট মাৰিছিল। এই অসহায় মানুহজনৰ বাবে কান্দিবও পৰা নাছিলোঁ। আলফুলে কেৱল মাৰ সৰ্বশৰীৰত হাত বুলাই থাকিছিলোঁ। তেনে সময়তে হয়তো আনে নুশুনাকৈ কৈছিলোঁ, অ' মা, যা গৈ যা, তোৰ কষ্ট চাবও নোৱাৰোঁ, লাঘৱো কৰিব নোৱাৰোঁ। সেয়ে তই যা গৈ যা। এইবাৰ সঁচাকৈয়ে মোৰ চকুলৈ ওলাব যেন লাগিছে। বুকুৰ কোনোবা কোণত বৰফ হোৱা ঠাইটুকুৰা বিষাবলৈ আৰম্ভ কৰিছে। কিন্তু ক'ৰবাত আবদ্ধ হৈ ৰোৱা বন্ধ দুৱাৰখন ভাঙি ওলাই নাহে বৰফৰ গলি যোৱা পানী। মাৰ মৃতদেহৰ কাষলৈ এবাৰ ঢাপলি মেলিলোঁ। মোৰ চকু দুটাত হাত দি চালোঁ। নাই, চকু পানী নাই। সামান্য আৱেগিক হ'লেই মোৰ চকু পানী নিগৰে। আজি কিয় এনে হোৱা নাই? মোৰ জন্মদাত্ৰী মাৰ মৃত্যুৱে মোক কিয় খুন্দুৱাব পৰা নাই? নিজলৈকে এইবাৰ ভয় আৰম্ভ হ'ল। কোনোবাই এনেতে ক'লে, মানি সোনকালে ব'লা, নাৰ্ছজনী গুচি গ'লে তেওঁৰ মৰাশটো অকলে পৰি থাকিব। কম পোহৰৰ নিস্তব্ধ কোঠাটোত মানুহজনী সদায় চকুমুদি শুই থকাৰ দৰেই আজিও আছে। মুখখন সামান্য মেল খাই আছে।
এয়াই মৃত্যু শীতলতা নেকি? গালখনত হাতৰ স্পৰ্শ দিওঁতে চমকি উঠিলোঁ। শীত তাপ নিয়ন্ত্ৰিত কোঠাৰ বাবে শৰীৰ শীতল নে মৃত্যুৰ অন্য নাম শীতলতা? আত্মীয় স্বজন ককাইদেউ প্ৰায় কেইবাজনো লোক আহি ইতিমধ্যে শীতল শৰীৰটোৰ কাষত থিয় হৈছিলহি। ডাক্তৰৰ সৈতে হস্পিটেলৰ ফৰ্মেলিটিজ, শ্মশানলৈ নিয়াৰ ব্যৱস্থা, আত্মীয় স্বজনলৈ খবৰ দিয়া ইত্যাদি নানা কামত সকলো ব্যস্ত হৈ পৰিল। এই ব্যস্ততাৰ মাজতে মালৈ চালোঁ। যোৱা 2 মাহ আগলৈকে তেওঁ জীৱন লালসাত নিচাগ্ৰস্ত হৈ পৰিছিল। তেওঁৰ চকুলৈ টোপনি আহিলেও জোৰকৈ চকু মেলি আছিল। কি জানিবা মৃত্যু নামৰ দৈত্যটো আহি চুৰকৈ টোপনিতে তেওঁক লৈ গুচি যায়। মোৰ হাতখন তেওঁ এৰিব নুখুজিছিল। মোৰেইনে তেওঁৰ কাষলৈ অহা সকলোৰে হাতখন তেওঁ খামুচি ধৰিছিল। সকলোকে সুধিছিল, মই কেতিয়া ভাল হ'ম, কেতিয়া ঘৰলৈ যাম, ইয়াতকৈ ভাল চিকিৎসা ক'ৰবাত আছে নেকি? এনেকুৱা সময়ত তেওঁক এগৰাকী সুস্থ মনৰ মানুহ যেন লাগে। কিন্তু তাৰ পিছতে তেওঁ হঠাতে চিঞৰি উঠে, আহ আহ আহ। অবিৰাম চিঞৰেৰে হস্পিটেলৰ চৌহদ কঁপি উঠিছিল। যেন প্ৰতিবাদ হে কৰিছিল, যেন চিঞৰি তেওঁৰ অস্তিত্ব জাহিৰ কৰিছিল। কি হৈছে বুলি শৰীৰটো জোকাৰি দিলেই নিশ্চুপ হৈ পৰিছিল, যেন একোৱেই হোৱা নাছিল। জীৱনটোৱে তেওঁক কি এনে অমৃতৰ সন্ধান দিছিল, যাৰ বাবে তেওঁ বিদ্ৰোহ কৰি জীৱনৰ সকলো হেৰাই যোৱা দিন ঘূৰাই বিচাৰিছিল। নে ক'ৰবাত আধৰুৱা হৈ ৰৈছিল তেওঁৰ জীৱন। এই মানুহজনী এতিয়া শান্ত। জীৱন থকালৈকে অশান্ত মানুহজনীৰ বহু প্ৰশ্ন, বহু উত্তৰ পাবলৈ বা দিবলৈ থাকি গ'ল নেকি? মুখখনত কোনো প্ৰশ্নৰ ৰেখ নাই, কিন্তু শান্ত মুখখনে কিবা যেন ক'ব খুজিছিল। কি ক'ব খুজিছিল? প্ৰথম খণ্ডটি ইমানতে সমাপ্তি ঘটিল। পৰৱৰ্তী খণ্ডসমূহ অতি সোনকালে আপোনালোকৰ ওচৰলৈ লৈ আহিম। নমস্কাৰ।